গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আৰু এটা ভিডিঅ' সৈতে আপোনালোকক লগ পালোঁ। বতৰটো চাওক এবাৰ, ক'লা মলা হৈছে। এতিয়া মই কলোক ফুৰাই আছোঁ, মানে আজি মোৰ কম্পিউটাৰ ক্লাছ আছে, তাত যাই আছোঁ। তো এতিয়া টাইম হৈছে 3:30। চ' আজি 3:30 পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চ' বৰষুণ নিদিলে হ'ল, আহোঁতে যাতে ভিজিব নালাগে, যাওঁতে বাৰু নিদিয়ে। যাব লওকচোন, কি হয় দেখাওঁ আৰু আপোনালোকক। মই ঘৰতনো কি দেখাব লগা বস্তু নাই, কেইটামান বস্তু আছে চাওক। মায়ে ৰোৱা বেঙেনা গছ লাগিছে আৰু সদায় খাই আছোঁ, মানে সদায় খাই থাকিব পাৰোঁ আৰু ইয়াৰ পৰা এটা দুটা। চ' এয়া বামিও দিছিল, বামি লাগিছিল, বামি শেষ হ'ল। এতিয়া আৰু আছে কোমোৰা জালি লাগি আছে। তো মানে বাইদেউ অহা নাই, বাইদেউক ৰখি আছোঁ। তো বাইদেউ আহিলে একেলগে যাওঁ। ছোৱালী মানুহ সদায় লেট হয়, ক'ৰবাত যোৱাৰ আগত মেকআপ কৰিব লাগে, এইটো সঁচা কথা। আহি পোৱা নাই, মই ৰখি আছোঁ সেইবোৰৰ পৰা, এতিয়া আহিছে। গুড। চ' যাই থাকোঁ বলক। মই চক পাৰ হৈ আহিলোঁ, এতিয়া যাই আছোঁ। আজি বতৰটো ভাল বাইক চলোৱাৰ কাৰণে, বৰষুণো নাই ৰ'দো নাই। এনেকুৱা বতৰত ৰাইড কৰিব ভাল। গাইজ মোৰ ভিডিঅ'বোৰ চাই থাকিব, মই মানে ৰাইডত যাম আৰু কেইদিনমান পিছত। তো সদায় ভিডিঅ'বোৰ চাব মোৰ। চেণ্টাৰটোত আহিছিলোঁ, বন্ধ আছে কোৱাই নাছিল বাইদেউ। তেতিয়া ঘৰলৈ যাই আছোঁ। তো এইপিনে যাওঁ ৰ'ব, আজি ভিডিঅ'টো চাই থাকক। তো বাইদেউৰ বোলে জ্বৰ হৈ আছে, কোৱা নাছিল, মানে পাহৰি গৈছিল চাগে। তো একো নাই, আহিছিলোঁ আজি এনেই ভিডিঅ' বনোৱাৰ নিচিনা হ'ল আৰু বোৰকাখান দেখুওৱাৰ নিচিনা। তো এইপিনে যাই আছোঁ ঘৰলৈ, তো ভিডিঅ'টো চাই থাকক। এইখন বোৰকা কলেজ হয়, আমাৰ চুমি পঢ়া কলেজ, বাইদেউ পঢ়া থাকক। আৰে কেহনা কিয়া চাহতে হো। এতিয়া পালোঁ বোৰকা কলেজ। চ' বাইদেউ বোলে দুটামান ফটো উঠি আছে তাই মানে ইয়াত পঢ়িছিল, মই বাইদেউ চাংখাইত পঢ়িছিলোঁ দিয়কচোন। তাই ইয়াত পঢ়িছিল, মই চাংখাইত পঢ়িছিলোঁ, মানে পঢ়ি আছোঁ এতিয়া। চ' তাই দুটামান ফটো উঠি লওক, তাৰপিছত ঘৰত যাই আছোঁ। বৰষাত দলং এইপিনে আহি কিনে এতিয়া যাব লাগিব এই চাইডেৰে। চ' ঘৰলৈ যাই থাকক বলক। গাইছ এতিয়া আমি দালাং পালোঁ। দালাঙৰ পিছত যাব লাগিব এইটো চাইড গ'লে আমি পাম পানীটেমা। আৰু পানীটেমাৰ পৰা আমাৰ পাম সোণাপুৰ চক। সোণাপুৰৰ পৰা আমি যাব লাগিব লেফ্ট চাইড আমাৰ ঘৰলৈ। আমি দালাঙৰ চক পাৰ আহিলোঁ, আহি কিনে এতিয়া অলপমান পিছত পাম পানীটেমা। চ' ভিডিঅ'টো চাই থাকক। পানীটেমা চক পাৰ হৈ আহিলোঁ, এতিয়া ঘৰত যাওঁ। যাই কিনে দিনত কি কৰোঁ কি নকৰোঁ দেখাওঁ আপোনালোকক। দিনত মানে এতিয়া কি কৰিম দেখাওঁ আৰু আপোনালোকক। গাইছ এতিয়া আমি পালোঁ আমাৰ চক। এতিয়া ঘৰত যাই লগ পাই আছোঁ মই অলপ। এতিয়া পালোঁ আমি ঘৰ, তো অকণমান ৰেষ্ট লৈ কিনে অলপ ওলাই যাম। তো ভিডিঅ'টো চাই থাকক। আমাৰ কেবলটো ভালকৈ পোৱা নাছিল, টিভিটো মায়ে ফোন কৰি কৰিছে ওপৰৰ পৰা। চ' ওপৰৰ পৰা আহি কিনে চাই আছে। কৈ দিছোঁ কিবা কেবলৰ কোৱালিটি লেভেল কমি আছিল। চ' দাদাই বাঢ়াই আছে ওপৰত উঠি কিনে।
মানে মাহঁতে চিৰিয়েল চাই গধূলিৰ পৰা, সেইকাৰণে অলপ অসুবিধা হয়। মই ফোন কৰিছিলোঁ যে বুৰ্বদা এনেকুৱা কথা আহিবচোন এবাৰ পাৰিলে, তো এতিয়া আহিছে, তো চেক কৰি আছে, তো চেক কৰা হ'লেই চাগে, তো ভিতৰত যাই চাওঁ, তো ভিডিঅ'টো চাই থাকক। পুখুৰী পথাৰত বহুত দিন অহা নাছিলোঁ, এয়া চাওক ৰাস্তাটোৰ অৱস্থা। মানে ৰাতিপুৱা বৰষুণ দিছিল ৰাতি, এই বৰষুণ দিয়াৰ কাৰণে এই ৰাস্তাটো এনেকুৱা হৈছে মাজে মাজে। পুখুৰী পথাৰৰ ভিউটো চাওক এবাৰ। চবচি মই যাই আছোঁ। পুখুৰী পথাৰ বহুত দিন দেখাইছিলোঁ ভিডিঅ'ত, সেইকাৰণে ক'ত ওলাই যাম, সেইকাৰণে আজি এবাৰ ফুৰিব আহিলোঁ। ইয়াতে এটা কুকুৰ আছে আমাক কলোৰ নিচিনা, খেদে মানুহক, আমাক খেদে মাজে মাজে। আজি ভিউটো চাওক এবাৰ, সেউজীয়া সেউজীয়া হৈ আছে। এতিয়া পোকবোৰ চাওক কিমান উৰি আছে। গাইছ আজি পুখুৰী পথাৰৰ ভিউটো আৰু এবাৰ চাওক, কি ধুনীয়া লাগি আছে। অলপ পিছত ছানছেট হ'ব, কিন্তু ইমান টাইম ৰখিব নোৱাৰোঁ। চ' ইয়াতে অকণমান বহিলোঁ আৰু অকণমান সময় থাকোঁ, যাই কিনে ঘৰত যাম। আজি ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মানে এনে আহিছিলোঁ আজি, এটা নৰ্মেল এটা ভিডিঅ' বনালোঁ ভাটিবেলা। চ' কেনেকুৱা লাগিছে ক'ব কমেণ্ট বক্সত। তো আজিলৈ বাই বাই।